মন উৰি গুচি যায়, মোৰ মন উৰি গুচি যায়। গানটো মাৰিলো মই চলা আধাতে এৰিব লগা হ'ল, বাকীখিনি পাহৰি থাকিলো নহয়। কি আপা পঢ়া শুনা নাই নেকি তোৰ? তই দেখোন একদম গান চানহে মাৰাত লাগছে। মেট্ৰিক পৰীক্ষা আছে, ভালকে পঢ়িব লাগে। মই পঢ়ি আছিলো ৰ, মই পঢ়ি পঢ়ি অলপ গান এটা মনত আহি গেল, তাকে অলপ মনটো ৰিলেক্স কৰি আছো। আৰু এইপিনে মেট্ৰিক পৰীক্ষা পিছাইছি নহয়, মায়ে গম পাইছে নে নাই তই? কি ক তই আপা? ক'ত শুনলি তই মেট্ৰিক পৰীক্ষা পিছাও বুলি? সেইকাৰণে তোৰ বাচ্চা মনটো ভাল লাগে না, তই গান চান মাৰি আছা না? মাই তই গম পোৱা নাই নেকি? মামাই দেখোন মেট্ৰিক পিছাই দিলে। হিমু মামাই কৈছে কি মানে কভিডৰ কাৰণে মেট্ৰিকটো পিছাই দিছি। আপা তই শুনিলো কাণ খান থিয়া কৰি ভালকে, গম পাইছা? মেট্ৰিক পৰীক্ষাটো পিছাইছি তোৰ ভালে আছে, তোৰ যদি কিবা বস্তু মুখস্থ হোৱা নাই তই ভালকে মুখস্থ কৰি ল'ব পাৰিবি। আৰু এইপিনে কৰোণা না চাৰিওপিনে, সেইটো কাৰণে কৰোণাৰ কাৰণে অলপ মেট্ৰিকটো পিছাই দিলে। তথাপি তই আৰু মন চন মাৰি নাথাকিবি, তই এতিয়া ভালকে পঢ়া শুনা কৰ, তই ৰিজাল্ট ভাল কৰিব লাগিব কিন্তু। তই কিন্তু পঢ়িবৰ কাৰণে বহুত চান্স পাইছা আৰু তই বহুত সময় পাবি এতিয়া। মাই হ'ব দে ভালকে পঢ়িম দে, মই আজিৰ পৰাই ভালকে পঢ়িম মাই। দে মই যাওঁ দে, তই পিছে ভালকে পঢ়ি থাক। মাই তই যি কৰা কৰি থাক দে, মই আহি কিনে ভালকে পঢ়িম দে। মই এতিয়া অলপ ওলাই যাওঁ দে ফুৰি আহো মই অলপ। যা ফুৰিব খুজিছ তই ফুৰি আহ, কিন্তু তই 5টা বজাৰ আগত আহি ঘৰ সোমাবি দেই, কাৰণ 6টাৰ পৰা কাৰফিউ আছে না, নাইট কাৰফিউ। যা সোনকালে আহ। চালা এইপিনে পিছাইছি মেট্ৰিক আৰু মই এইপিনে মাক দিলো বেংনা। মই যি বেংনা দি কিনে মই যে ওলাই আহিলো ক'ৰবাত যাম বুলি, ফুৰি আহিম বুলি, কিন্তু মইতো ফুৰিব অহা নাই, মই ভেদেলিকে লগ কৰিব আছো ইয়াতে। যি হৈছে ভেদেলিকো টাইম দি আছিল, ভেদেলি দেখো আহিয়ে পোৱা নাই। মই শিলটোত বহিয়ে লওঁ ৰ। মোৰ জানটো দেখো শিলত বহি আছে কেনেকে, বা মোৰ কাৰণে ৰখি আছে। আজি মোৰ জানটোৰ কথা পাতি কি ভাল লাগব লগ পাই। জান আহি পালা ন? জান পালো ৰবা নাই, মোৰ কিবা চকুত ধূলি পৰিছে, চকুৰে কিবা পানী ওলাই আছে, সেইটো কাৰণে মই চশমাযোৰে লগাই লওঁ ৰবা। জান তোমাক দেখোন একদম চশমা তশমা পিন্ধাই বহুত ঠগা লগা আছে, বা তামান ঠগাই তুমি মানুহটো। মোক লাজ দিছা ন চেন্টু জান? এনেকে লাজ নিদিবা, মোৰ বহুত লাজ লাগে। আৰু জান তুমি মুখখন মেলি কিয় আছা? মুখখন জপাই লোৱা, দাঁতকেইটা কিবা তোমাৰ নিকাই খোৱাৰ দৰে লাগিছে। প্লিজ তুমি মুখখন জপাই লোৱা না। জান লৈছো ৰবা, মুখখন জপাই লৈছো ৰবা। কি জানা না জান, তোমাক ঠগা লগা কাৰণে মোৰ কিবা মুখখনে মেল খাই থাকিলে। জান মেট্ৰিক পৰীক্ষা যে আহি আছে, তুমি ভালদৰে পঢ়া শুনা কৰি আছা নে নাই? আছো বেদেলি ভালদৰে পঢ়া শুনা কৰি, কিন্তু পঢ়া শুনা কৰিলে কি হব, মনতে নৰয় যে। বজাৰত যিহে বস্তু জুইৰ দৰে দাম না, সকলো বস্তু সাৰ দিয়া বস্তু খাই মোৰ কিবা স্মৃতি শক্তিয়ে কমি গৈছে। আৰু কিবা তোমাৰ প্ৰেমত পৰি কিনেও মোৰ কিবা তোমালৈয়ে কিবা মনত পৰি থাকে ৰাতিটো। মই ভাতো খাব নোৱাৰো, অনলি তোমাকে দেখা পাই থাকো মোৰ পঢ়া কিতাপখনতো। কি কৰিলে ভাল হ'বনো? তোমাক মই কথা এটা কওঁ জান, তুমি কথাটো পাহৰি নাযাবা আকৌ। মই কিন্তু এজন পঢ়াত ভাল থকা ল'ৰাহে ভাল পাওঁ। আৰু তুমি পৰীক্ষাত কিন্তু পাছ কৰিব লাগিব, মেট্ৰিক পৰীক্ষাত পাছ কৰিলেহে তুমি মোক পাবা, নহ'লে কিন্তু তুমি মোক নাপাবা দেই। তুমি সেইটো কাৰণে আজিৰ পৰা তুমি এটাই মনত ঠিৰাং লোৱা, যাতে ভেদেলিক পাব লাগিলে মই মেট্ৰিকত ভালদৰে পঢ়িব লাগিব আৰু পৰীক্ষা ভালদৰে দি পাছ কৰিব লাগিব। গম পাইছা তুমি? এইটো কথা তুমি সদায় মনত ৰাখি পঢ়ি যোৱা। হ'ব জান, মই আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰিম আৰু পঢ়াৰ লগতে তোমাৰ লগতো মোৰ প্ৰেমটো আগুৱাই লৈ যাম। বুজি যে পাইছা যে তুমি চেন্টু, সেইটো কাৰণে তোমাক মোৰ ভাল লাগে। তুমি সদায় পঢ়াটো মেইন তোমাৰ, তুমি পঢ়াটো আগুৱাই লৈ যোৱা। আৰু এতিয়া তোমাৰ মেট্ৰিক পৰীক্ষাটো পিছুৱাইছে, তোমাৰ ভালে হৈছে, তুমি আৰু পঢ়িবলৈ চান্স পাইছা ন। তোমাৰ যদি কিবা বস্তু মুখস্থ হোৱা নাই, তুমি সেইখিনি বস্তু ভালদৰে মুখস্থ কৰি লোৱা, আৰু মইতো সদায় তোমাৰ লগত আছোৱে ন। গম পাইছো হেনো, কিন্তু কি জানানে, তথাপিও যে তোমালৈ মোৰ মনত পৰি থাকে জানানে, ৰাতি বহুত মনত পৰে। আৰে মোলৈ মনত পৰিলেতো পৰিবই ন, তথাপিও তুমি পঢ়াটো আৰু বেছিকে মনত পৰিব দিয়া। তুমি পঢ়াটোত বেছি গুৰুত্ব দিয়া, গম পাইছ? পঢ়াটোত গুৰুত্ব দিলেহে তুমি মোক পাবা। সদায় তুমি এইটো কথাই মনত ৰাখিবা দেই। হ'ব দিয়া বাৰু, হ'ব। মই পঢ়াটো ভালদৰে পঢ়িম আজিৰ পৰা, আৰু তোমাৰ লগতো মই প্ৰেমটো ভালদৰে কৰি থাকিম আৰু। হ'ব দিয়া ন। জান তুমি যে বুজি পাইছা ন, এতিয়া সন্ধিয়া হ'বৰে হ'ল দেখোন, আমি ঘৰে যাওঁ ব'লা। মোৰো সেইপিনে মা মোক বিচাৰি থাকিবা, মই যাওঁ দেই। আজিৰ পৰা এটাই চিন্তা হৈ থাকিল, চালা মেট্ৰিকটো কেনেকে পাছ কৰিব পাৰোঁ। মেট্ৰিকটো পাছ কৰিলেহে মই ভেদেলিক পাম, সেইটো কাৰণে আজিৰ পৰা পঢ়াত বহুত গুৰুত্ব দিব লাগিব দেই। আৰু পঢ়াটো যদি মই ভাল কৰিব পাৰোঁ বা মেট্ৰিকটো পাছ কৰিব পাৰোঁ, মোৰ নিজৰ কাৰণে ভাল দিছোঁ, মই এটা ভাল চাকৰি পাব পাৰিম ন। ভাল চাকৰি পালে মোৰ জীৱনটো ভালদৰে উদযাপন কৰিব পাৰিম। কলি ছোৱালীৰে মইনা মিঠা মাত
কলি ছোৱালীয়ে মইনা বুকুত মাৰে বজ্ৰপাত বজ্ৰপাত পোকেনো কলি দেখি পাহৰিব নোৱাৰি ৰাতি ৰাতি পঢ়িলে মোৰ কিতাপত তোৰে ছবি ঐ ভেদেলি খাও ভেদেলি ঘৰত গুচি গেল মই ঘৰত যাব লাগে দে মই যাওঁ আৰু ঘৰত ৰাতি হৈ আছে নহয় 6টাৰ পৰাইতো নাইট কাৰফিউ হ'ব সেইকাৰণে মই সোনকালে ঘৰটো যাই লওঁ আৰু মই ঘৰত যাবাই খুজিছো ঘৰত যাৱাৰ আগত দেখোন আৰু মই এটা কথা কোৱাই নাই ফ্ৰেণ্ডসকল আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে নহয় আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ক দেই ৰিম্পিৰাজ কাৰ্টুন চেনেলটো বাই বাই মই ঘৰত যাওঁ আৰু